Hello guys, welcome back to Avi'sLife আকৌ এবাৰ আজি ভিডিঅ'টো অলপ ডিফাৰেণ্ট বনাওঁ কাৰণ এই ভিডিঅ'টো অলৰেডি হৈ গ'ল যোৱা বছৰ তথাপিও মানে অলপমান ক্লিপছ আছিল চ' সেইখিনি ধুনীয়াকৈ মিলাই পেলাই আপোনালোকক দেখাব বিচাৰিছোঁ এটা জাৰ্ণি আছিল সৰু জাৰ্ণি দিল্লীৰ পৰা আমি মানালী গৈছিলোঁ আৰু তেতিয়া ক'ভিড আৰম্ভ হোৱা নাছিল ক'ভিড অহাৰ আগেই হৈছিল এই ট্ৰিপটো চ' কেনেকৈ গৈছিলোঁ কি অলপমান ক্লিপছ মই মানে বিচাৰি পালোঁ মোবাইলত চ' মই ভাবিছোঁ সেইখিনি ধুনীয়াকৈ বনাই আপোনালোক দেখাওঁ বেছি নহয় অলপ ক্লিপছ হ'ব চ' আশা কৰোঁ আপোনালোকে ভাল পাব চ' ষ্টে টিউন ভিডিঅ'টো চাই যাওক ফাৰ্ষ্ট অফ অল আপোনালোক দেখাম আমি দিল্লীৰ পৰা যেতিয়া মানালী আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছিল বাছত গৈছিলোঁ অলপমান ক্লিপ চাওক তাৰে এয়া চাওক ৱাইফিয়ে চিপছ খাই আছে আৰু বাছখন দেখাই দিওঁ য'ত আমি ট্ৰেভেল কৰি আছোঁ এইখন হ'ল কেব ইণ্ডিয়া ট্ৰেভেলছ আৰু এইখন আমাৰ ধাবা এতিয়া হোটেল ৰুমৰ পৰা ভিউটো চাওক বাহিৰত পূৰা বেলকনিৰ পৰা ধুনীয়া ভিউ এটা পাব কোৱালিটি ইমান ভাল নহয় যদিও আপোনাক দেখাব চেষ্টা কৰিম মোবাইল দি উঠাইছিলোঁ চাওক ভিউটো গৈ পাই একদম ৰেষ্ট লৈ আমি হিডিম্বা টেম্পললৈ গৈছিলোঁ চাবলৈ তাৰে অলপমান ক্লিপ চাওক হিডিম্বা টেম্পল য'ত ইয়ে জৱানী হে দিৱানী টাইপৰ মুভিবোৰৰ শ্বুটিং হৈছিল তাত আপোনালোকে নিশ্চয় চাইছে দেখিছে চ' চাওক ক্লিপটো এটা দি দিয়া শুকাই যায় অথচ শেষ নহয় তাই এই ব্যস্ত জীৱনৰ সকলো সময় তাইৰ নহয় অকলশৰে মই নিজৰ সতে সেইদিনা হিডিম্বা টেম্পল ঘূৰি অলপমান মল ৰোড ঘূৰি আমি ৰেষ্ট ল'লোঁ আৰু কাৰণ ৰাতিটো জাৰ্ণি কৰিছিলোঁ বাছত চ' নেক্সট ডে আমি ৰোহতাং পাছ গৈছিলোঁ চ' ৰোহতাং পাছ যোৱা জাৰ্ণিটো চাওক অলপ ক্লিপ দেখাম আপোনালোকক চাই যাওক ধুনীয়া গান কেইটামানো এডিট কৰি দিম লগত তাই নদীৰ দৰে শুকাই যায় অথচ শেষ নহয় তাইক বুলিল ক'তো দেখা নাই অথচ মনতে ৰয় তাই নদীৰ দৰে শুকাই যায় অথচ শেষ নহয় তাই বহু দূৰ গৈ চাই মনে তাক মানি নলয় বতাহৰ মাতটো শুনক গাইজ বতাহৰ মাত এটা আহি আছে ফাইন আহি থাকা আমি নিজে ট্ৰেক বনাম यस ये देखो हमारे माउंटेन যায়
কেম্পাছৰ পৰা আহি পূৰা ভাগৰি পৰিলোঁ, চ' ৰেষ্ট ল'লোঁ। সেইদিনা আৰু ক'লৈকো নগ'লোঁ। নেক্সট ডে আমি হেৰি গৈছিলোঁ ট্ৰেকিং কৰি, যোগিনী ৱাটাৰফলছ বুলি আছে, বহুত ধুনীয়া এটা ৱাটাৰফল, ট্ৰেকিং কৰি যাব লাগে। চ' তালৈ গৈছিলোঁ। অলপ ক্লিপ চাওক ট্ৰেকিং কৰি যোৱা তালৈ। শুকাই যায় অথচ শেষ নহয়, তাইক বুৰি ক'তো দেখা নাই অথচ মনতে ৰয়। তাই নদীৰ দৰে শুকাই যায় অথচ শেষ নহয়, তাই বহুদূৰ গৈ উলটি উৰা চাই মনে তাক মানি নলয়। একদম পাহাৰ বগাই গৈছোঁ গাইজ, চাওক কি মজা জেগা। উঠি ৱাটাৰফলটো কেতিয়া পাম আৰু, পূৰা ভাগৰি গৈছোঁ। দূৰৰ পৰা চাওক ৱাটাৰফলছটো, ৱাও চ' বিউটিফুল, ইমান ধুনীয়া লাগিছে, পূৰা বাহুবলী টাইপ লাগিছে। আমি সেইখিনিলৈকে গৈ আছোঁ, দেখাম আপোনাৰ আগত। হাই গাইজ, ভেৰি টাফ। অথচ শেষ নহয় তাই বিশুদ্ধ মোৰ প্ৰেমত, মাথোঁমৰীয়া হৰ প্ৰাপ্তি হয়। অনিদ্ৰ ৰজনীৰ চিন্তামালা বাৰে বাৰে ছিঙিলেও তাই গাঁঠি লয়। অনিদ্ৰ পূৰা ৱাটাৰফল চাই ট্ৰেকিং কৰি আহি আমি পাৰ্ক এখন আছে, পাৰ্কৰ নেহেৰু পাৰ্ক বুলি কয়, পাৰ্কৰ কিনাৰত বহি নদী কিনাৰত অলপমান ৰেষ্ট লৈছিলোঁ। চ' তেতিয়া অলপ শ্ল' মোশ্যন ভিডিঅ' কেইটামান বনাইছিলোঁ, চাওক সেইকেইটা, এনজয়। বাৰে বাৰে ছিঙিলেও তাই গাঁঠি লয়। অনিদ্ৰ ৰজনীৰ চিন্তামালা বাৰে বাৰে ছিঙিলেও আকৌ গাঁঠি লয়। তাই শেষ নহয়, পৰাণ জোৰ নহয়। চ' ইমানেই আছিল ভিডিঅ'টো, অলপ চলপ মিলাই তিলাই বনাই থ'লোঁ আৰু, কাৰণ ক্লিপছবোৰ ঘপককৈ আজি চাই থাকোঁতে পালোঁ। চ' সেইকাৰণে শ্বেয়াৰ কৰিলোঁ, ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। অলপ হ'লেও, গোটেইখিনি ক্লিপছ নাই মোৰ তাত, মানে যিমানখিনি আছিল সেইখিনিয়ে দেখাব চেষ্টা কৰিলোঁ। চ' ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট বক্সত, আৰু ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।